উঠিছে কষ্ট হৈ আছে ন বিষাই থিয় হোৱা ভাল অলপ খোজ কাঢ়াচোন এই বহুত কষ্ট হৈ আছে ন বহুত কষ্ট হা কি ভাই বোনেরা তুমি সহায় করিও যে যে আমার পোলাটা জ্বালা যেন কষ্ট করি যেন মানে হয় ভালো হয়। ও ভাইটি তোমার নাম কি? জহির আহমেদ। জহিরা কেই বছর বয়স কিমান? বয়স 18 হল। 17 বছর তোমার বেমার বেমার কি হৈছিল বেমার মানে কামত গৈছিল কামত যোৱাৰ পিছত মই বহি আছিলো বহি তাৰ পিছত মই হাৱাটা মাৰিলে হাৱাটা গিৰিলটো ফেলাই দিলে মোৰ পিঠত। গিৰিল আপোনাৰ লোহাৰ বস্তু গিৰিল লোহাৰ ন বস্তু তোমাৰ পিঠিত পৰিছিলে পিঠিত তাৰপিছত এইটো ৰাজহাড়টো ভাঙিছে ন তাৰপিছত অপাৰেশ্যনো কৰিছিলে ন এতিয়া কি তুমি আৰাম পোৱা নাই ভাল হোৱা নাই? আৰাম মানে এনেকা বহি আছো আৰাম হয় বেছি হৈ যায় মাজত তুমি মানে নিজে উঠি খোজ কাঢ়িব নোৱাৰা? নোৱাৰো মানুহ ধৰি উঠাব লাগে ধৰি উঠা দুইজন ধৰি এতিয়া কি মেডিচিন দাৱাই পাতি খাই আছা? মেডিচিন নাই পইচা পাতি নাই পইচাৰ অভাৱত কিনিব পৰা নাই কিমান দিনৰ পৰা তুমি বিচনাত আছা? 1.5 বছৰ 1.5 বছৰ মান তেতিয়াৰ পৰা মেডিচিন কেইদিনমান খাইছা ন? খাইছো টকাৰ অভাৱত কিনিব পৰা নাই এতিয়া খোৱা বন্ধ এতিয়াতো তুমি নিজে খোজ কাঢ়িব নোৱাৰো বিচনাতে শুই থাকা বিচনাতে ঘৰতো ইনকাম কৰা মানুহ তুমি আছিলা চাগে তুমিতো এতিয়া নিজে আৰু ইনকাম কৰিব নোৱাৰা মেডিচিনো কিনিব পৰা নাই ন বহুত কষ্ট হৈছে ন? কষ্ট হৈছে। ঘৰত কোন কোন আছে? মা আছে বাবা আছে ভা আছে। তোমাৰ দেউতাই কাম কৰে খেতৰ কাম ইনকাম কৰি কৰে ঘৰখন চলায় তোমাৰ ট্ৰিটমেন্টৰ টকা মানে গোটাব নোৱাৰে নোৱাৰে ৰাইজ আপোনালোকে শুনিলে এই ভাইটিৰ নাম জহিৰ আহমেদ তেওঁ নিজৰ জীৱন আগবঢ়াৰ কাৰণে বা নিজৰ জীৱনটো পৰিবাহিত কৰাৰ কাৰণে যি কাম কৰে শ্ৰম কৰে সেই শ্ৰম কৰাৰ অৱস্থাতে দিন বেয়া হ'ল এদিন ফটককে বতাহত গ্ৰিল পৰি পিঠিৰ ৰাজহাড় ভাঙিছে তাৰ পিছৰ পৰাই যেন ভাইটিৰ জীৱন বহুত কষ্টকে ইনকাম কৰা মানুহ তেখেতৰ আব্বা আছিলে আৰু তেওঁ আছিলে আব্বা যেনে তেনে ইনকাম কৰি ঘৰখন চলাই আছে এতিয়া ভাইটিজন বিচনাত পৰি আছে ট্ৰিটমেন্টৰ কাৰণে দৱাই পাতি কিনিবৰ কাৰণে পৰ্যাপ্ত পৰিমাণে টকা নাই সেই বুলি ভাইটি এতিয়া মেডিচিন কিনি খাব পৰা নাই বহুত দিনৰে পৰাই প্ৰায় 1.5 বছৰ সময় হৈ গ'ল ভাইটি এনেকে বিচনাত বহি আছে আনকি নিজে উঠি বাথৰুমতো যাব নোৱাৰে পেচাব পায়খানা দুজন মানৰ সহায় লাগে দুজন মানে তেখেতক ধৰি বাহিৰত লৈ যায় নতুবা ঘৰৰ ভিতৰতে নিজৰ কামখিনি পেচাব পায়খানাখিনি কৰি লয় তো কিমান কষ্টকৰ জীৱন কেনেকুৱা মানে কষ্টকে জীৱন যাপন কৰি আছে কেনেকে জীৱনটো আগুৱাই লৈ গৈ আছে আপোনালোকে নিশ্চয় চাই আছে মই ভাইটিৰ কথা শুনি আহিলো বোলে ভাইটিক অকণ লগ কৰি আহো আপোনালোকে মোৰ ভিডিঅ' চায়ে থাকে আপোনালোকে জানে আমি যিমান পাৰো আমি দুখীয়া তেনেকুৱা বেমাৰী মানুহক অকণমান হলেও সহায়ৰ হাত আগবঢ়াব চেষ্টা কৰো সেই বুলিয়ে আমি ভাইটিৰ কথা শুনি ইয়ালৈকে আহি চালো ভাইটিৰ অৱস্থা বহুতেই বেয়া ভাইটি তুমি উঠিব পাৰিবা লাহে লাহে উঠাচোন তুমি মুখ ধুই উঠা পাৰিবা জানো উঠা এজন চাইছে ভাইটিৰ চাইছে অকলে ময়ো উঠাব পৰা নাই মানে এজনে নহয় ভাইটিক দুজন মানুহৰ সহায় লাগে তেতিয়াহে থিয় হ'ব পাৰে ভাইটি উঠা তুমি ধৰা লাহে লাহে উঠিছে কষ্ট হৈ আছে ন বিষাই থিয় হোৱা ভাল অলপ খোজ কাঢ়াচোন এই বহুত কষ্ট হৈ আছে ন বহুত কষ্ট এইটো দিয়ে বহুত কষ্ট পালা ন আপোনালোকে চালে মই অকণ যত্ন কৰিছিল ভাইটিক উঠাই থিয় কৰাবৰ কাৰণে কিন্তু নাই নোৱাৰিলো আমি দুজন মিলাই থিয় কৰিলো ভাইটি এইখন ভৰি কোনখন ভৰি এইখন দুইটাই ভৰিত একেবাৰে শক্তি নাপায় নিজে থিয় হ'বৰ কাৰণে যিটো পৰিমাণে শক্তি ভৰি দুখনত লাগে সেইটো মানে শক্তি নাই যাৰ ফলত ভাইটিয়ে উঠিব নোৱাৰে আনকি আমি দুজনে দাঙি থিয় কৰালো তথাপিও ভাইটি নিজে থিয় হ'ব পৰা নাই তো আপোনালোকে হয়তো চালেই গম পায় ইমান কষ্টকে জীৱন যাপন কৰি আছে ইমান কম বয়সীয়া যিটো বয়সত ভাইটিয়ে খেল ধেমালি কৰি পঢ়া শুনা কৰি আগুৱাই যাব লাগিছিল সেইটো সময়ত নিজৰ কৰ্ম কৰি পৰিয়ালখন পোহপাল দিবলৈ চেষ্টা কৰিছিল যত্ন কৰিছিল সেই সময়তে এনেকে মানে কাল ধুমুহা আহি গ'ল ভাইটিৰ জীৱনলৈ তো আপোনালোকক মই অনুৰোধ কৰো ভাইটিজন
চলিবলৈ যিহেতু কষ্ট হৈছে, ট্ৰিটমেণ্ট কৰিবলৈ বহুত কষ্ট হৈছে, তো মই এখেতলোকৰ QR স্কেনাৰ এখন দি দিম ভিডিঅ'ত। আপোনালোকে যিমান পাৰে ভাইটিজনক সহায় কৰিব। আপোনালোকৰ অকণমান সহায়ৰ কাৰণে হয়তো ভাইটিৰ জীৱনটো ভাল হ'ব, জীৱনটো আগুৱাই যাবলৈ সহায় হ'ব। আপোনালোকে যিমান পাৰে ভিডিঅ'টো লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু ভাইটিক যিমান পাৰে আপোনালোকে সহায়ৰ হাত। কেমেৰামেন আবিদুৰ ৰহমানে কৈছোঁ, তুমি ইফালে আহাচোন, ভাইটিৰ অপাৰেশ্যনটো দেখাই দিয়া। এই অপাৰেশ্যন কৰিছিলে, অপাৰেশ্যন হয়তো ভালকে ছাকচেছ হোৱা নাই। এই আপোনালোকে চালে ইয়াতে আমাৰ দাদাজন আছে। দাদাজন সমাজৰ হকে কাম কৰে। তেখেতে বহুতখিনি ভাইটিজনকো সহায় কৰিছে। অতি মৰ্মান্তিক ঘটনা। তেখেতৰ ইমান কম বয়সত যিখন পৰিস্থিতি হৈছে, অতি দুখজনক আৰু বেদনাদায়ক। মই সকলোকে আহ্বান কৰিছোঁ যে QR কোডৰ জৰিয়তে যাতে সকলোৱে কিবা এটা সকাহ দিয়ে, ল'ৰাটোৰ উন্নত মানৰ চিকিৎসা কৰিব পাৰে। ধন্যবাদ থাকিল দাদা। দাদা বহুত মানে কষ্ট কৰিছে এখেত। শেয়ার করবা, কমেন্ট করবা, লাইক করবা, যেন মই ভালো হয়ে যাই। সবাই 500 টাকা 1000 টাকা মান দিয়ে যাবা, মুই যেন ভালো হয়ে যাই। তেখেতে ভাইটিয়ে কৈছে কিউআৰটো দিম, সকলোৱে যেন 100, 200, 500, 1000 যিমান পাৰে ভাইটিক দিলে মানে ভাইটিৰ ট্ৰিটমেণ্ট হ'ব, মেডিচিন কিনি খাব পাৰিব। এয়াই আমাৰ ভাইটিৰ কৰুণ কাহিনী। আপোনালোকে যিমান পাৰে ভিডিঅ'টো চাই থাকিব। হ'লে ভাইটিজনৰ মাক, আপুনি তেখেতৰ মাক, আপুনি কিবা ক'বনে আমাৰ ৰাইজক? ভাই বোনেরা তুমি সহায় করিও যে যে আমার পোলাটা যে ই হয় ওই আল্লাহ যেন কষ্ট করি যেন মানে ই হয় ভালো হয়। আল্লাহ যেন সব ই হতে আল্লাহ যেন তুমি দোয়া সহাতে কই আল্লাহ তুমি তোমরা কষ্টটা আল্লাহ দোয়া ধর্ম করি তোমরা কোনে ডাকালাটা ই করিও দেও সহায় করিও। তেখেতে ক'ব বিচাৰিছে মানে তেখেতো বেমাৰী মানুহ আৰু তেখেতে এইটোৱে কৈছে যে ময়ো বেমাৰী, মোৰ ল'ৰাও বেমাৰী, তো আমাৰ চলিবলৈ দিগদাৰ হৈছে। আপোনালোকে দয়া কৰি মানৱতাৰ খাতিৰত চাই হ'লেও আমাৰ কিউআৰত কেইটামান টকা দিব।